হাওড়াঘাটত বিনামূলীয়া সাইকেল বিতরণ শীঘ্রে নির্মাণ করা হব সাইকেল স্থান লঙ্কা চক্র বিষয়া কাৰ্যালয়ত উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাই হাতেলুতে গ্ৰেপ্তাৰ এজন লাট মণ্ডল মাটি নামজাৰি নামত উৎকোচ লৈছিল 6500 টকা শিলং টাইমছ কাকতৰ সম্পাদক অচিনাক্ত দুৰ্বৃত্ত আক্ৰমণত তীব্ৰ গৰিহণা ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰলৈ হাওড়াঘাটত শনিবাৰে হাওড়াঘাট নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ বিশেষ আঁচনি 2018 অধীনত বিনামূলীয়া সাইকেল বিতৰণ কৰা হয় এই উপলক্ষে বিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষাবিদ তৰুণ চন্দ্ৰ সন্দিকৈ পৌৰোহিত্যত এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় বিদ্যালয়ৰ প্ৰধান ভৱেশ ৰাজবংশীয়ে আধৰা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দপ্তৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি সভাত শিক্ষাবিদ যজ্ঞৰাম গগৈ ললিত চন্দ্ৰ হাজৰিকা বৰসিং টিমুং মিনু শইকীয়া বৰা সমাজকৰ্মী সাগৰ দাস নৰেশ্বৰ সন্দিকৈ অগ্নি বাহাদুৰ চেত্ৰী পুলিন চন্দ্ৰ ৰয় প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ছাত্ৰীৰ মাজত সাইকেল বিতৰণ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বিদ্যালয়খনৰ সাহিত্য শাসিত ফালৰ পৰা বিদ্যালয়খনৰ শীঘ্ৰে এটি সাইকেল ষ্টেণ্ড দিয়া হ'ব বিদ্যালয়খনত পৰীক্ষাগৃহ ছাত্ৰী জিৰণি চৰা খেলপথাৰ মেৰামতি আদিৰ কামত পৰ্যায়ক্ৰমে কৰা হ'ব বুলি ঘোষণা কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ লংকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লওঁতে হাতেলুতে ধৰা গ্ৰেপ্তাৰ লাট মণ্ডল সমীৰ চন্দ্ৰ দাস লংকাৰ গোবিন্দ মজুমদাৰ নামৰ লোক এজনৰ পৰা মাটিৰ নামজাৰিৰ নামত 6500 টকা উৎকোচ লওঁতে হাতেলুতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই শনিবাৰে লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত টকা লোৱা অৱস্থাতে হাতেলুতে ধৰা পৰে সমীৰ চন্দ্ৰ দাস নামৰ এজন টাউন মণ্ডলক উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে বিগত বহু দিনতে গোবিন্দ মজুমদাৰ নামৰ লংকাৰ এজন যুৱকে নিজৰ মাটিবাৰীৰ নামজাৰি কৰাৰ বাবে লংকাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল বহু দিনৰ পৰা গোবিন্দ মজুমদাৰে নিজৰ নামত মাটিবাৰীৰ নামজাৰি কৰাৰ নামত হাবাধৰি খাইত আহিব লগা হৈছিল পিছত লংকা টাউন মণ্ডল সমীৰ চন্দ্ৰ দাসে উক্ত মাটিবাৰী নামজাৰিৰ কাম কৰি দিব বুলি গোবিন্দ মজুমদাৰ পৰা সৰ্বমুঠ 12000 টকা বিচাৰিছিল এটা মোৰ দেউতাকৰ নামত মানে মাটি আছে মোৰ দেউতাৰ 2009ত এক্সপায়াৰ হ'ল মাটিখিনি মই নামজাৰিৰ কাৰণে দিছিলোঁ মোৰ মাৰ নাম আৰু মোৰ নামৰ কাৰণে দিছিলোঁ মোৰ ভাইটি ভণ্টি কোনো নাই আৰু মই অকলে ঘৰৰ অকলে ল'ৰা সেইকাৰণে মোৰ মাৰ নাম আৰু মোৰ নামত নামজাৰি হ'ব এইটো কাৰণে মই নামজাৰিৰ কাৰণে আজি 1 বছৰ পাৰ হ'ল এইটো দিছোঁ 1 বছৰৰ ভিতৰত সিহঁতে টকাৰ বাহিৰে কামেই নকৰে অপেনলি টকাৰ ডিমাণ্ড কৰে মোৰ পৰা প্ৰথমত 12000 টকা বিচাৰিছে তাৰপিছত হি মানে দাম দৰ কৰি পেলাই মোৰ লগত 8000 টকাত হি এগ্ৰিমেণ্ট কৰিলোঁ আজি 6500 টকা দিছোঁ আৰু সমীৰ দাস তেওঁ টাউন মণ্ডল হয় সমীৰ চন্দ্ৰ দাস তেখেত মণ্ডল হয় আপোনাৰ নামটো কি আছিল মোৰ নাম গোবিন্দ মজুমদাৰ আপোনাক 12000 বিচাৰিছিল 12000 বিচাৰিছে লাষ্টত 8000ত কথা হ'ল মই আজি 6500 টকা দিছিলোঁ হাতে নাতে আহিলে সেই তাক ধৰিলে আপুনি কমপ্লেইন দিছিল কমপ্লেইন মই যোৱাকালি মই এণ্টি কৰাপশ্যনত মই কমপ্লেইন দিলোঁ আৰু যিজন এণ্টি কৰাপশ্যন বৰ্তমান SP আছে মাই ডিয়াৰ মানুহ হি হ'ল মানে হি ইজ এ গ্ৰেড অফিচাৰ যদিও গোবিন্দ মজুমদাৰ আজি শনিবাৰে মণ্ডলজনক নামজাৰি বিনিময় 6500 টকা উৎকোচ দিওঁতে দুৰ্নীতি নিবাৰক শাখাই হাতেলুতে আটক কৰে লংকা টাউন মণ্ডল সমীৰ চন্দ্ৰ দাসক বৰ্তমান 6জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে জেৰা অব্যাহত ৰাখিছে উক্ত মণ্ডলজনক উল্লেখ্য মজুমদাৰ নামৰ ব্যক্তিজনে ঘটনা সন্দৰ্ভত আবেদন জনাইছিল দুৰ্নীতি নিবাৰক শাখাত আৰু সেই মৰ্মে অভিযান চলাই হাতেলুতে 6500 টকা লওঁতে আটক কৰে মণ্ডলজনক লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা
গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ কৰ্মীসকলৰ জীৱন নিৰাপত্তা নোহোৱা হৈছে দেশত মাজে সময়ে সংবাদ কৰ্মীসকলে সংবাদ পৰিৱেশন বা সংবাদ সংগ্ৰহ কৰিবলৈ গৈ শাৰীৰিক অপদস্থ হোৱাৰ দৰে দুখজনক ঘটনা সংঘটিত হৈ থাকে কেতিয়াবা দুখজনক মৃত্যুক আকোৱালি ল'বলগীয়া হয় সংবাদ মাধ্যমৰ কৰ্মীসকলে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ কৰ্মীসকলৰ জীৱন নিৰাপত্তা নোহোৱা হৈছে দেশত মাজে সময়ে সংবাদ কৰ্মীসকলে সংবাদ পৰিৱেশন বা সংবাদ সংগ্ৰহ কৰিবলৈ গৈ শাৰীৰিক অপদস্থ হোৱাৰ দৰে দুখজনক ঘটনা সংঘটিত হৈ থাকে কেতিয়াবা দুখজনক মৃত্যুকো আকোৱালি ল'বলগীয়া হয় সংবাদ মাধ্যমৰ কৰ্মীসকলে শিলং টাইমছৰ সম্পাদক পট্ৰিচিয়া মুখিমক যোৱা 17 এপ্ৰিলত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই পুনৰ প্ৰমাণ কৰিলে সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো সাংবাদিকতা তথা সংবাদ কৰ্মীৰ লগতে জড়িত ব্যক্তিৰ জীৱনৰ নিৰাপত্তা নাই ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে একমুখে এই দুৰ্ভাগ্যজনক তথা অগণতান্ত্ৰিক বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰীক শীঘ্ৰে বিচাৰি উলিয়াই ৰাজ্য প্ৰশাসন কৰ্তৃপক্ষক উদাহৰণমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে গুৱাহাটী খানাপাৰাস্থিত পশুপালন বিভাগৰ খেলপথাৰত 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে পৰম্পৰাগত খেল ধেমালি গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন উদ্যোগত আৰু ডিমাছা ষ্টুডেণ্ট কমিউনিটি আৰু জেমি ষ্টুডেণ্ট ইউনিয়নৰ সহযোগত গুৱাহাটী পশুপালন বিভাগৰ খেলপথাৰত অনুষ্ঠিত এই পৰম্পৰাগত খেল ধেমালি সংহতিৰ বাবে খেল অৰ্থাৎ ক্ৰীড়া ভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্নতাৰ মাজতো ক্ৰীড়া এবিধ অন্যতম মাধ্যম যিয়ে বিভিন্নতাৰ মাজতো একত্ৰিত অৰ্থাৎ সংহতিৰ মাজত বান খুৱাই ৰাখিব পাৰে গুৱাহাটী গ্ৰেটাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন ডিমাছা ষ্টুডেণ্ট কমিউনিটি গুৱাহাটী জেমি ষ্টুডেণ্ট ইউনিয়নৰ যৌথ উদ্যোগত গুৱাহাটীৰ খানাপাৰা পশুপালন বিভাগৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে পৰম্পৰাগত খেল ধেমালি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই শুভাৰম্ভণি হোৱা এই অনুষ্ঠানত বোকাজনৰ বিধায়ক নুমল মুমিন বিশিষ্ট সমাজসেৱী বিষ্ণুৰাম নুনিছা ইহলে চাংমা আদিকে ধৰি বিভিন্ন গণ্যমান্য ব্যক্তিসকলে সভাত যোগদান কৰে উল্লেখ্য খেলখনৰ শুভাৰম্ভণিৰ দিনা জনপ্ৰিয় খেল ফুটবল ভলীবল দৌৰ প্ৰতিযোগিতা লং জাম্প খো আদিকে ধৰি কাৰ্বিসকলৰ ৰছী টনা খেল বাঁহ খেল আৰু জেমিসকলৰ বাঁহ খেল আদি পৰম্পৰাগত খেলসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় বিশেষ প্ৰতিবেদক কাট নিউজ ভাৰতীয় জনতা পাৰ্টিৰ 21 নং বৰজান পৰিষদীয় সমষ্টিত 21 এপ্ৰিলত অনুষ্ঠিত হৈ যায় সাংগঠনিক সমাৰোহ হিটিপি বৰজান প্ৰায় 2 শতাধিক বিজেপি কৰ্মী উপস্থিতিত অনুষ্ঠিত এই সাংগঠনিক সমাৰোহ বিজেপিৰ সোণাৰাম সিংনাৰৰ পৌৰোহিত্যত আৰু বোকাজান ব্লক মণ্ডলৰ সম্পাদক লক্ষীৰাম ৰংপিৰ উদ্দেশ্যে ব্যাখ্যাৰে আৰম্ভ হয় এই সংগঠনটোৰ সমাৰোহৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বৰজান পৰিষদীয় সমষ্টি জনপ্ৰতিনিধি লংকিৰ টিমুঙে মুখ্য অতিথিৰ ভাষণত কাৰ্বি আংলং জিলাত বিজেপিৰ আত্মহীয়া শাসন কালছোৱাত বিগত কংগ্ৰেছ দলৰ চৰকাৰৰ তুলনাত অগ্ৰগতিৰ খতিয়ান তুলি ধৰি কয় যে বিজেপি চৰকাৰৰ শাসনৰ ফলত অতি কম সময়ৰ ভিতৰতে ৰাস্তা পদূলিকে ধৰি বিভিন্ন ক্ষেত্ৰত বহু উন্নয়ন হ'বলৈ ধৰিছে সভাপতি ধন সিং তেৰণেও তেওঁৰ ভাষণত কয় যে বিজেপি চৰকাৰৰ দিনত পৰিষদীয় বৰজানত কংগ্ৰেছ চৰকাৰৰ তুলনাত অধিক বিকাশ ঘটিছে দিলাই সৰিয়জান পথ ভাল হৈছে আৰু লগতে লোকেল কমিটিৰ সদস্য কৰ্মীসকলেও ৰন্ধন গেছকে ধৰি PMAY জি আঁচনিৰ অধীনত ঘৰ প্ৰাপ্তি হৈছে উল্লেখ্য আজি এই সভাত মুখ্য অতিথিৰ লংকি টিমুকে ধৰি VDC অধ্যক্ষ ফিলিপ টেৰন বাবুৰাম বে কিষাণ মৰ্চাৰ জিলাৰ সভাপতি মংগল সিং হানছে বোকাজান ব্লক মণ্ডল কমিটিৰ সভাপতি বিপিন ইন্দাভাৰ প্ৰমুখ 63 ব্লক মণ্ডলৰ সভাপতি আৰু সম্পাদকে সভাত উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ তেৰেঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটিসমুহ বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, flasks,
Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports launch in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বোকাজান আৰক্ষী সাফল্য বোকাজান আৰক্ষীয়ে 20 এপ্ৰিলৰ দিনা অস্ত্ৰসহ আটক কৰে 2 UPLR সদস্যক লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে 10 লাখ ধন দাবী কৰি দিলাই প্ৰতিষ্ঠিত ঠিকাদাৰ বৰসিং তিমুঙলৈ দিয়া ধন দাবী পত্ৰ এক গোপন তথ্যৰ পমখেদি বোকাজান আৰক্ষী উপপৰিদৰ্শক মুবলিক ব্ৰহ্ম নেতৃত্বত তথা উপপৰিদৰ্শক হৰেন হাজৰিকা সহায়ক উপপৰিদৰ্শক ক্ৰমে আব্দুল ফাৰুক দিগন্ত কুমাৰ নাথ প্ৰমুখ আৰক্ষী এটা পেট্ৰলিং দলে UPLR এই 2 সদস্যক খটখটি ডিমাপুৰৰ সীমান্তৱৰ্তী এলেকাৰ পৰা অস্ত্ৰসহ আটক কৰে ধৃত 2 UPLR সদস্য ক্ৰমে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ ইডেনবাৰীৰ হান থাৰ্পে নিবাসী ৰুলেন টেৰণৰ পুত্ৰ লংকুৰ উৰ্ফে ডানিয়েল টেৰন বয়স 20 আৰু আনজন পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ নিবাসী নৰেশ মণ্ডলৰ পুত্ৰ তথা লংকুৰ সহকাৰী শংকৰ মণ্ডল বয়স 21 দুয়োজনৰ হাতৰ পৰা একোটাকৈ .32 পিস্তল আৰু 32 ৰাউণ্ড গুলি আৰু ধন দাবী পত্ৰ উদ্ধাৰ কৰে আৰক্ষী দলে দুয়ো সীমান্ত এলেকা দি ডিমাপুৰ আশ্ৰয় গ্ৰহণ কৰা কথা আছিল উল্লেখ্য ধৃত 2 দুৰ্ধৰ্ষ দিলাই প্ৰতিষ্ঠিত ঠিকাদাৰ বৰসিং তিমুঙৰ পৰা ধন দাবী কৰিবলৈ যাওঁতে জব্দকৃত এই পিস্তলেৰে 2 ৰাউণ্ড শূন্যলৈ গুলি কৰা বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ এই ঘটনা সম্পৰ্কে ইতিমধ্যে দিলাই আৰক্ষী চকী 05-201-U/447/387/506/34 IPC নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ শান্তিৰ স্বাৰ্থত ইতিমধ্যে অস্ত্ৰবিৰতিত থকা KPLT নেতৃত্ব এটা দলে 21 এপ্ৰিলত টেনগাঁও জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত এখনি জৰুৰী আৰু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে সভাত সংগঠনটোৰ নেতৃত্বসকলে শিবিৰ বাহিৰত থকা বিভিন্ন স্থানত দিনৰ পোহৰত টিঘিলঘিলাই থকা সদস্য তথা সহকৰ্মীসকলক শিবিৰলৈ ঘূৰি অহাৰ আহ্বান দি মত প্ৰকাশ কৰে যে অস্ত্ৰবিৰতিত থকা KPLT সদস্য কৰ্মী চূড়ান্ত হিচাপ চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব
গতিকে আটাইকেইজন সহকৰ্মী অচিৰে শিবিৰলৈ ঘূৰি আহিবৰ বাবে আহ্বান জনায় Nili songsar kathar KPL ki home secretary pen pachini le solang dora khanje nonolom kisuman niltom men ki claim ke dam tap penang tum klang lo kasi solang dora tami nalitum mangunang neje labangso ke claim tap ke claim pru ke nilit mosong pen toge la pen nilitum ke dam tang sarkar pen la hili ki chap kang tondet pen nilitum ke claim ke dam penangan nilitum ke siksak nilitum punang la thema nilitum pen dora pet claim la pet tuna chi don unde tum penang etum han kita sung tap do kasi non ta anso se non ta klang bom lo Nasi non nilitum sarkar pen jingki bong hud lahai labangso akam na claim unde di phangsi nilitum KPL ke song hin pen kado we phantami kachini lo la pen ahok pet uthot ning sam ning rong pilo je solang dora tami nilitum long labangso khaya kimang kachi song long kai ki tami alang itum mesen isi akhir jumi nang gitu dona som dokok sinilitum piniani tami claim ke dampon asoni tum tek mesen je telam lo da sinilitum non puthot nilitum central government ke chingki phanol tum on process nitum solai bomlo isi labangso ke claim ke dam long tami kaprek hamphang song tami chining rilo je nilitum labangso mate song kemang mate rara kemang article 244A Indian constitution long ke toka pen nilitum অস্ত্ৰবিৰতিত থকা KPLT সংগঠনটোৰ সভাপতি ডনৰি কামছাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত KPLT গৃহ সচিব সংসাৰ কাঠাৰ সহ সম্পাদক সংৰিছ কামছা ৰিচিম সিংনাৰ পাটৰ সম্পাদক ৱাজাৰু হাংচাৰ বিত্ৰ সম্পাদক ৱাজং তেৰাং সহ বিত্ৰ সম্পাদক লামচাম বে প্ৰচাৰ সম্পাদক লাংচুন হানছে প্ৰতিৰক্ষা সচিব ৰিজাক তেৰা প্ৰমুখ বিশিষ্ট নেতাসকলে ভাগ লয় সভাত শিবিৰৰ বাহিৰত থকা সদস্য কৰ্মী সকলক শিবিৰলৈ ঘূৰি অহাৰ বাবে আহ্বান জনায় কিয়নো অচিৰে KPLT চূড়ান্ত নাম তালিকা চৰকাৰক জমা দিব লাগিব মংগল ক্ৰ ৰিপৰ্ট কাট নিউজ কেএসএ হামৰেন মুখ্য শাখাৰ উদ্যোগত হামৰেন উচ্চতম মাধ্যমিক বিদ্যালয় কেএসএ গোট গঠন কৰা হয় কেএসএ গোট গঠনৰ উপলক্ষে আয়োজিত সভা হামৰেন কেএসএ মুখ্য শাখাৰ কেইবাগৰাকী ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেএসএ গোট গঠনৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি ছাত্ৰ নেতাসকলে সভাত কয় যে নতুন প্ৰজন্মক সামাজিক দায়িত্ববোধৰ জ্ঞান এতিয়াৰে পৰা লাহে লাহে দিবৰ বাবে এক গোট গঠন কৰিবলগীয়া হ'ল কেএসএ হামৰেনৰ মুখ্য শাখাৰ সম্পাদক বালিচন্দ্ৰ বে সাংস্কৃতিক সম্পাদক মংগল সিং ৰংহা সহ সম্পাদক চেমছন সিং ইংটি সাংগঠনিক সম্পাদক সামফ্ৰি ৰংহাংপিক ধৰি ছাত্ৰ নেতাসকলে সভাত অংশ লয় সভাত সৰ্বসন্মতিক্ৰমে লংচন তেৰণক সভাপতি হেমসিং টিছক উপসভাপতি বিজয় তেৰাক সম্পাদক বৰ্ণালী টকবিপিক সহ সম্পাদক সুনিতা ৰংহাংপিক সাংস্কৃতিক সম্পাদক বিক্ৰম বেগ ক্ৰিয়া সম্পাদক আব্ৰাহাম ৰংহাঙক সাংগঠনিক সম্পাদক যোগেন কাঠাৰক প্ৰচাৰ সম্পাদক হিচাপে এটা শক্তিশালী গোট গঠন কৰে কেএসএ হামৰেন মুখ্য শাখাৰ নেতৃত্বসকলে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ